মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চাবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ যোৱা ভিডিঅ'ত দিয়াৰ পিছত বাকী ৰৈ যোৱা অংশখিনি। আমি যোৱা ভিডিঅ'ত আমি ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰলৈকে আমি কিছু কথা আলোচনা কৰিছিলোঁ। আজি আমি চাবলৈ লৈছোঁ তাৰ পিছৰ অংশখিনি জলসিঞ্চন। এতিয়া জলসিঞ্চন মানে কি? জলসিঞ্চন মানে হ'ল কি, কোনো এডৰা খেতিত আমি যদি নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আমি পানী যোগান ধৰি থাকোঁ, সেইটো হ'ল জলসিঞ্চন। এতিয়া জলসিঞ্চন কৰিবলৈ আমাক পানী লাগিব। পানীখিনি আমি ক'ৰ পৰা পাম তোমালোকে নিশ্চয় জানা। আমাৰ খেতি পথাৰত পানী ধৰা কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ, বিভিন্ন ধৰণৰ নলা ইত্যাদিৰ পৰা আমাৰ পানীবিলাক আহে আৰু সেই পানীবিলাক যোগান ধৰাটোৱে হৈছে জলসিঞ্চন। এতিয়া জলসিঞ্চনৰ কিছুমান পদ্ধতি আছে। কি কি পদ্ধতিত আমি পানী পথাৰৰ খেতি পথাৰত আমি পানী দিওঁ। এতিয়া তোমালোকে কিছুমান ইয়াতে দেখা পাইছা, কিতাপত ছবিত দিয়া আছে আৰু তোমালোকে খেতি পথাৰতো দেখা পাইছা যে প্ৰথম ছবিটো দিয়া আছে ক নম্বৰ ছবিত। এইটো খাৱৈ বা পানীৰ ল, অৰ্থাৎ এনেদৰে এটা কুঁৱাৰ পৰা পানী তুলি এনেকৈ ঢালি দিব, গৈ গৈ খেতি পথাৰত পৰিব। আনহাতে এই চিত্ৰটো তোমালোকে খেতিত দেখিয়ে থকা, দুজন ব্যক্তি এনেকৈ পানী সিঁচি থাকে, পানীখিনি গৈ গৈ য'ত খেতি পথাৰ থাকে তাত খেতিত পৰি যায়। তাৰপিছত আন এটা আছে, এই ধৰণে পানী সিঁচা হয়। এনেকৈ সিঁচিও পানী আমি পথাৰত যোগান ধৰিব পাৰোঁ। আনহাতে আৰু এটা আছে ঢেঁকী পদ্ধতি, অৰ্থাৎ কুঁৱাৰ পৰা পানী এটা ঢেঁকীৰ সহায়ত পানী তুলি সেইখিনি পানী যেতিয়া পথাৰত পঠিয়াই দিয়া হয়, সেইটো হ'ল ঢেঁকী পদ্ধতি। এইবিলাক হ'ল আমাৰ আগৰ পৰা চলি অহা পৰম্পৰাগত পদ্ধতি। ইয়াৰ উপৰিও তোমালোকে যদি আজিকালি কিছুমান আধুনিক পদ্ধতি আহিছে। এতিয়া এই পদ্ধতিবিলাক কেনেধৰণৰ চোৱা যাওক। প্ৰথমটো আছে পানী ছটিওৱা পদ্ধতি। পানী ছটিওৱা পদ্ধতিটো কি, যে এডাল পাইপৰ মূৰত এটা ফুটা থকা সৰু সৰু বিন্ধা থকা ঘূৰ্ণনশীল, অৰ্থাৎ ঘূৰিব পৰা এটা অংশ থাকে আৰু এটা মটৰৰ সহায়ত কুঁৱাৰ পৰা পানী তুলি দিয়া হয়। এই ইয়াতে চিত্ৰত তোমালোকে দেখা পাইছা, মটৰ এটা আছে, মটৰৰ সহায়ত কুঁৱাৰ পৰা পানী তুলি এই পাইপবিলাকৰ সহায়ত দিছে। ইয়াৰ আগমূৰত এটা ঘূৰ্ণনশীল, অৰ্থাৎ ঘূৰি থকা অংশ আছে, তাত কিছুমান ফুটা আছে। এই ফুটাবিলাকৰ সহায়ত পানীবিলাক ছিটিকি দূৰত পৰে। তাৰপিছতে আন এটা আছে পানী নিগৰোৱা ব্যৱস্থা, অৰ্থাৎ যেতিয়া গছডালৰ গুৰিৰ একদম গছডালৰ ওচৰত পানী টোপালকৈ পানী দি থাকিব, সেইটো হ'ল পানী নিগৰোৱা ব্যৱস্থা। এইটো যিবিলাক অঞ্চলত পানী পৰিমাণ কম তেনেধৰণৰ অঞ্চলত বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়। তথাপিও এই পদ্ধতিটো আমাৰ চবৰ বাবে উপযোগী। এই পদ্ধতিত পানী যথেষ্ট ৰাহি হয়। তাৰপিছত চোৱা, যেতিয়া গছ-গছনি বা খেতিত পানী দিব, তাত নিশ্চয় কিছুমান আমাক অলাগতিয়াল উদ্ভিদ গজিব, সেইবিলাকক আমি অপতৃণ বুলি ক'ম। আমাৰ খেতিডৰাৰ ভালৰ কাৰণে সেই অপতৃণবিলাক গুচোৱা দৰকাৰ। এতিয়া এই অপতৃণবিলাক আমি কেনেদৰে নোহোৱা কৰিম? প্ৰথম কথা, আমি যদি অপতৃণ নোহোৱা কৰিবলৈ আমি সেইবিলাক হাতেৰে গুচাব লাগিব। নাইবা এতিয়া কিছুমান যেতিয়া বেছি পৰিমাণৰ খেতি কৰা হয়, তেতিয়া আমি অপতৃণনাশক কিছুমান ছটিয়াব লাগিব, তেতিয়া অপতৃণবিলাক নিজে নিজে ধ্বংস হৈ যাব। এতিয়া অপতৃণনাশক যদি চোৱা যায়, আমাৰ ইয়াতে কিতাপত এটা নাম দিয়া আছে অপতৃণনাশক, তোমালোকে কিতাপত চালে পাবা। 2,4-D বুলি এটা ৰাসায়নিক দ্ৰব্য আছে, সেইটো ব্যৱহাৰ কৰি আমি অপতৃণবিলাক ধ্বংস কৰিব পাৰোঁ। এতিয়া চোৱা, তাৰপিছত আহিল আমাৰ শস্য কেনেদৰে আমি চপাওঁ। এইটো জানাই তোমালোকে, কাঁচিৰে কাটি শস্যবিলাক চপাই ঘৰলৈ অনা হয়। তাৰপিছত যেতিয়া শুকাব, তেতিয়া আমি বাঁহ দিয়া যন্ত্ৰৰ সহায়ত এনেকৈ বাঁহ দিয়ে বা জাৰে বা ডলা বা চালনীৰে চালে ইত্যাদি বিভিন্ন ধৰণৰ পদ্ধতি তোমালোকে দেখি আহিছা। একেবাৰে শেষৰ টপিকটো হ'ল শস্যৰ মজুতকৰণ, কেনেদৰে শস্যবিলাক মজুত কৰা হয়। এতিয়া শস্যৰ মজুতকৰণ আমাৰ সাধাৰণতে অঞ্চলবিলাকত ভঁৰাল বা দুলি এইবিলাকত থৈ আমি শস্যবিলাক সাঁচি ৰাখোঁ। কিন্তু যেতিয়া বৃহৎ পৰিমাণৰ ৰখা হয়, তেতিয়া এই ধৰণৰ কিছুমান আমাৰ ভাৰতীয় খাদ্য নিগমৰ কিছুমান এনেধৰণৰ ডাঙৰ ডাঙৰ টেংকিৰ নিচিনা বস্তু আছে, সেইবিলাকত বায়ুৰুদ্ধ এই টেংকিবিলাকত শস্যবিলাক ৰাখি থোৱা হয়। নাইবা ডাঙৰ ডাঙৰ ঘৰবিলাক কিছুমান এনেকুৱা আছে, তাত বস্তাৰ সহায়ত এনেধৰণে ভৰ্তি কৰি ৰখা হয়। এইবিলাক ভৱিষ্যতৰ ব্যৱহাৰৰ কাৰণে ৰখা হয়। ইয়াৰ পিছতে আছে প্ৰাণীৰ পৰা পোৱা খাদ্য। প্ৰাণী অৰ্থাৎ জীৱ জন্তুৰ পৰা আমি কি কি খাদ্য পাওঁ। গৰু, ছাগলী, ম'হ ইত্যাদিৰ পৰা আমি ধৰা গাখীৰ আৰু মাংসৰ কাৰণে ব্যৱহাৰ কৰা হয়।
মাছ, হাঁহ, কুকুৰা ইত্যাদি মাংসৰ কাৰণে পোহে। ইত্যাদি ধৰণৰ খাদ্যবিলাক হ'ল প্ৰাণীৰ পৰা পোৱা খাদ্য। এই পাঠটোত আমাৰ এইখিনি আছিল। ধন্যবাদ।